এভৰিৱান ৰিম্পি ৱৰ্ল্ডৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতুকে জানুৱাৰী প্ৰথমটো দিন আৰু মই এতিয়া আছোঁ মামাহঁতৰ ঘৰত আৰু মিনি ভ্লগটো আচলতে দেখি চাগে গম পাইছেই। আৰু এইফালে ভাতৰ কাঁহীখনকে প্ৰথমতে দেখাই দিলোঁ আৰু তাৰ পাছতে আকৌ আমি মামা ঘৰৰ পৰা মাহীহঁতৰ ঘৰলৈ গ'লোঁ। মাহীহঁতৰ ঘৰৰ পৰা আকৌ পাতিলোঁ যে নিতাই পুখুৰীতে থকা পুখুৰীটো চাবলৈ যাওঁ আৰু সেইবাবে আমি আহিলোঁ আৰু এইটো পুখুৰীটোৰ ওচৰ পাই গ'লোহি। ইয়াৰ পাছতে আমি যাম মাহীহঁতৰ পুৰণা ঘৰলৈ, অৰ্থাৎ এতিয়া যিটো ঘৰ আছে আগতে তাহাঁতি যিটো ঘৰত আছিলে আমি সেই ঘৰটোলৈ যাম। আৰু তাৰ আগমুহূৰ্ততে মাহঁতে ক'লে যে নিতাইত থকা পুখুৰীটো তহঁতক দেখাই নিওঁ, লগতে মাহঁতৰ আগৰ স্কুলখনো আমাক দেখাম বুলি ক'লে। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই গৈ থাকক। আৰু জানুৱাৰী ভ্লগটো মই আচলতে আজি ভাতৰ কাঁহীৰ পৰাই দেখালোঁ, আপোনালোকেতো দেখিলেই। আৰু এনেকৈ চাই যাওকচোন বাৰু ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট বক্সতো ক'ব। আৰু মই তাতে কোৱা নহ'লে সেইকাৰণে ইয়াতে ভইচ অভাৰ দি দিছোঁ। আৰু এইখনে হৈছে মাহঁতে সৰুৰ পৰা আচলতে ক্লাছ 1ৰ পৰা 7লৈকে পঢ়িছিলে। এইফালে মা আৰু মাহী দুয়োগৰাকীয়ে স্কুলখনৰ ওচৰতে চাই স্মৃতি ৰোমন্থন কৰিছে। আচলতে কৈছোঁ মাহীহঁতে পুৰণা ঘৰলৈ আহি আছোঁ বুলি, খোজকাঢ়ি আহি আছোঁ, বহুতে আছোঁ তাহাঁতলৈ। আৰু তাহাঁতি দুজন দেখিছে এইফালে চব বেটেৰীত উঠি আহিছে, সেইখন আহি আছে। তাৰপিছত ইয়াতে উঠিম আৰু যাম আৰু লাহেকৈ এইফালে আমি এতিয়া বেটেৰীত উঠি ল'লোঁ দেই গাইজ। আৰু এতিয়া আমি গৈ আছোঁ আৰু ধুনীয়াকৈ এইফালে বেটেৰীত গাঁৱৰ পৰিৱেশটো চাই আৰু এতিয়া আমি ফাইনেলি পুৰণা ঘৰ পাই গ'লোহি। আৰু এইফালে মাহী বহি আছে ফ্ৰণ্টত আৰু মা ইয়াত বহি আছোঁ আৰু মাহী ছোৱালীজনী ভিতৰলৈ সোমাই গ'ল। আৰু এইফালে এনেদৰে অলপ দেৰি বহি কথা বতৰা আমি দুজনীয়ে পাতিলোঁ। তাৰ পৰা লাহেকৈ বোলো ভিতৰলৈ যাওঁ, কোনেনো কি কৰিছে। আৰু মই মোবাইলটো লৈ যোৱা দেখি তাই লাজ কৰিছে আৰু লাজে এইফালে পিঠা বনাই আছে আৰু মই সেইবিলাক দেখালোঁ। আৰু এইফালে সৰু মাহীয়ে এইফালে ভিতৰত চাহ ৰেডি কৰি আছে। আৰু এইদৰে আৰু এইফালে এতিয়া আমাৰ চাহ ৰেডি হৈ গ'ল ইতিমধ্যে। আৰু এতিয়া আমি সেইকাৰণে চাহ খাবলৈ বহি ল'লোঁ সকলোৱে একেলগতে, এইফালে দেখিছেই। তাৰ পাছতে বেছি দেৰি নকৰি আমি যাবলৈ বুলি ল'লোঁ। আৰু ভাত খাবলৈও ৰখাইছিলে আচলতে মাহীহঁতৰ ইমান মৰম আৰু বহুত হেঁপাহ আচলতে। এয়া দেখিছে ভাত নাখাওঁ বুলি কোৱা দেখি এইফালে তাহাঁতৰ ঘৰৰে শাক পাচলি আমাক দি পঠালে। তাৰ পৰা ইয়াতে মাহী আৰু মায়ে কিবাকিবি কেইটামান সৰু সুৰাকৈ বজাৰ কৰি ল'লে আৰু এইফালে কিবাকিবি কেইটামান তাৰপৰা ব'লক এতিয়া ঘৰত লগ পাম। পুৰণা ঘৰৰ পৰা আহি পালোহি, এতিয়া মুখ হাত ধুই মেলি আজৰি হ'লোঁ। এতিয়া লাহেকৈ মাংস বনাব, যিহেতুকে মই কৈছিলোঁ মাংস মাছ আনিছে। এয়া দেখিছে মাংস আৰু এইফালে মাছো আনিছোঁ দেই। আজি জানুৱাৰী বুলি ইয়াতে হ'ব স্পেচিয়েলটো, যিহেতুকে ইয়াতে আমি মামা ঘৰত আছোঁ। এতিয়া মামা ঘৰতে আমি আছিলোঁ বাৰু, এতিয়া আকৌ মাহীহঁতৰ ঘৰলৈ আহিলোঁ। এতিয়া মাহীহঁতৰ ঘৰতে এতিয়া খানাটো হ'ব আৰু মায়ে এইফালে আচাৰ বনাই আছে। এইফালে মায়ে আচাৰ বনাই আছে, কি আচাৰ বনাইছে কৈ দিয়াচোন। জলফাই মিঠা আচাৰ বনাম আকৌ। এতিয়া জলফাই মিঠা আচাৰ বনাবলৈ লৈছে আৰু এজনী মাহী। এতিয়া পিঁয়াজ আৰু নহৰু আৰু এইফালে আলু, এইফালে জলফাই সকলোৱে এইফালে টেমাত ভৰাই এইফালে দিব আৰু কাক দিয়ে তেওঁ। এইফালে কেৰাহীত মাহী ছোৱালীজনীয়ে কেৰাহী পাতি দিলে, তেল দিয়া নাই আৰু এইফালে ভাত হৈ গ'ল। মাংস ধুনীয়াকৈ ধুই মেলি এইফালে ৰেডি কৰি থৈছে, ডাইৰেক্টে বনাব আৰু এতিয়া। আৰু এইফালে মাছো, এইফালে বিলাহী দিছে, এইফালে মছলা। আৰু ৰান্ধনী এগৰাকীয়ে লাজ খালি ওলাবলৈ কেমেৰাৰ আগত। মোৰ মাংস বনাই ইমান আইডিয়া নাই, ঘৰতো বনাবলৈ নিদিয়ে, সেইটো কাৰণে ইয়াতোতে হাত লগাবলৈ দিয়া নাই, জানোচা বেয়া হয় বুলি। হ'লেও মই হাতখন অলপ লগাই দিছোঁ আৰু নিয়ে বুলি, জানোচা বেলেগ এটা টেষ্ট উঠে। অলপ মেৰিনেট কৰি ল'ব নে? এইফালে মাহী ছোৱালীজনী এতিয়া বনাই আছে, মছলা চছলা ঢালি দিছে আৰু দেই। তাই আচলতে বনাব জানে, কিন্তু মোৰ ইমান মাংস বনোৱা আইডিয়া নাই। হ'লেও আৰু এইফালে এতিয়া মই বোলো অলপ এনেই হেতাখন লৰাই চাওঁ, জানোচা মই হাত দিলে টেষ্ট এটা আহে। আৰু সেইবাবে ময়ো এনেই ওচৰতে চাই আছিলোঁ। তাৰপৰা তাই ক'লে তুমি লৰোৱা যদি লৰাই দিয়া, তাৰপৰা মই ভালেই পালোঁ আৰু সেইবাবে ময়ো হেতাখন লৈ অলপ লৰাই দিলোঁ এনেই। আৰু এইফালে দেখিছে আৰু এনেই আৰু বোলো বেলেগ এটা বা টেষ্ট উঠেই, সেইবাবে। এইফালে দাইল ৰেডি হ'ল।
তাৰ পৰা অলপ শুই মেলি লৈ এইফালে ভাত খাবলৈ আহিলোঁ আৰু এয়া দেখিছে মাংসখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল এতিয়া আমি খাওঁ আৰু দেই বাই বাই ভিডিঅ'টো ইমানেই আছিলে আজি